কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ দেহত কোভিড-19 পজিটিভ চিকিৎসাধীন অৱস্থাত আছে ডিফু মেডিকেল কলেজ হস্পিটেলত। ঝুমখেতিত ব্যাপক হাৰত শস্য বিনষ্টকাৰী কীটৰ আক্ৰমণ, মূৰে কপালে ধৰি হাহাকাৰ কৈলামতীৰ পাহাৰ অঞ্চলৰ খেতিয়কসকল। কি হ'ব আগন্তুক দিনবোৰত দুখীয়া খেতিয়কসকলৰ অৱস্থা? দলং নে মৰণফান, অতি বিপদসংকুল অৱস্থাত পাৰাপাৰ কৰে কলঙাৰ আমলং নৈৰ ওপৰত দলঙেদি স্থানীয় ৰাইজ। কেএছএ হামৰেড আঞ্চলিক শাখাই শীঘ্ৰে দলংখন নিৰ্মাণ তথা মেৰামতিৰ বাবে অনুৰোধ বিভাগীয় কাৰ্যবাহী সদস্য। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভৰ অৱস্থিতি। সম্প্ৰতি ডিফু মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন কাৰ্যবাহী সদস্যগৰাকী। হয়, কোভিড-19ত আক্ৰান্ত হৈছে স্বয়ং কাৰ্বি স্বায়ত্ত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ। বিগত দুদিনৰ পূৰ্বে কাৰ্যবাহী সদস্যগৰাকীয়ে চৰ্দি জ্বৰ কাহত আক্ৰান্ত হৈ আছিল। কালি সদস্যগৰাকীয়ে কোভিডৰ সন্দেহত স্বাব পৰীক্ষা কৰোৱায়। পৰীক্ষাৰ 6 ঘণ্টাৰ পিছত কাৰ্যবাহী সদস্যগৰাকীৰ দেহত কোভিড পজিটিভ ধৰা পৰে। ৰংপিৰ দেহত কোভিড পজিটিভ ধৰা পৰা মাত্ৰকে ডিফু মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হয়। ইপিনে কাৰ্যবাহী সদস্যগৰাকীৰ পত্নীও জিলাখনৰ হাওৰাঘাট সমষ্টিত বিজেপিৰ জনসম্পৰ্ক অভিযানত ব্যস্ত হৈ পৰা বুলি জানিব পৰা গৈছে। সম্প্ৰতি কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সচিবালয়টো ৰংপিৰ দেহত কোভিড অৱস্থিতি ধৰা পৰা মাত্ৰকে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে আদি কৰি পৰিষদৰ নেতৃত্ববৰ্গৰ লগতে সচিবালয়ত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ মাজতো এক প্ৰকাৰৰ আতংকই বিৰাজ কৰিছে। উল্লেখযোগ্য যে এই মাত্ৰ অহা খবৰ অনুসৰি কাৰ্যবাহী সদস্যগৰাকীৰ সৈতে 30 জুনলৈ সম্পৰ্কত অহা আটাইবোৰ ব্যক্তিৰে স্বাব পৰীক্ষা কৰা হ'ব। লগতে আটাইকে কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ বাবে অনুৰোধ কৰা হৈছে। বটাটলাংছৰ পৰা জাছন ইংহি আৰু ডিফুৰ পৰা অৰুণ লেখে ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলঙৰ নীলি পৰিষদীয় সমষ্টি এলেকা কৈলামতীৰ ঝুমখেতিত ব্যাপক হাৰত শস্য বিনষ্টকাৰী কীটৰ আক্ৰমণ অব্যাহত। শস্য বিনষ্টকাৰী কীটৰ ভয়ানক আক্ৰমণত শাক-পাচলি, মাকৈ, ধান আদি সমুদায় শস্য নষ্ট হৈছে। কঠোৰ পৰিশ্ৰমেৰে ৰোপিত কৰা শস্যসমূহৰ এই অৱস্থা দেখি দুখৰ হুমুনিয়া কাহি হাহাকাৰ দুখীয়া খেতিয়কসকলৰ। হয়, প্ৰথম দৰ্শনত সেউজময় পাহাৰৰ এই কৃষি ক্ষেত্ৰত দেখি স্বাভাৱিকতে আপোনাৰ মন নিশ্চয় আনন্দত নাচি উঠিছে। শস্য ক্ষেত্ৰলৈ ওপৰে ওপৰে নাচাই ভালদৰে মন কৰকচোন। শস্য বিনষ্টকাৰী অচিন পোকৰ আক্ৰমণত আগবোৰ হালধীয়া পৰি গৈছে, নাইবা শস্যৰ আগলিসমূহ পোকৰ আক্ৰমণত সুতুৰা পৰি গৈছে। এনে শস্যত হাজাৰ চেষ্টা কৰিও ফল নধৰা হৈছে। আগলিখিনি হালধীয়া বা সুতুৰা পৰা ৰঙালাওৰ আগ নি বজাৰত বিক্ৰী কৰিলেও কোনেও নিকিনে। সাধাৰণতে এনে শাক খাবলৈ তিতা হয়। কথাটো গ্ৰাহকে জানে বাবে নিকিনে। মাকৈ গছত নলগা হৈছে মাকৈ। তথৈবচ অৱস্থা আন আন শস্য ক্ষেত্ৰতো। কৈলামাটিৰ এলেকাধীন ধনিৰাম ইংটি গাঁও, মাই টিমুং গাঁৱকে ধৰি অঞ্চলটোৰ প্ৰতিখন গাঁৱৰ খেতিয়কৰ শস্যৰ অৱস্থা একেই। এনে অৱস্থা মূৰে কপালে হাত ধৰি হুমুনিয়া কহাৰ বাহিৰে পাহাৰৰ দুখীয়া খেতিয়কসকলৰ সন্মুখত দেখা দিছে ধুঁৱলি কুঁৱলী ভৱিষ্যত। কেনেদৰে পৰিয়াল পোহপাল দিব? প্ৰসংগত উল্লেখনীয় যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ 52 কৃষি বিভাগ আছে।
এই বিভাগৰ জৰিয়তে শস্য ৰোপণৰ প্ৰথম অৱস্থাত বা ফল ধৰাৰ আগে আগে কীটনাশক ঔষধ বিনামূলীয়াকৈ যোগান ধৰিব নোৱাৰে জানো দুখীয়া পাহাৰীয়া খেতিয়কসকলৰ অনুৰোধ যে অন্যান্য খেতিৰ দৰে পাহাৰৰ খেতিৰ উন্নয়নৰ ক্ষেত্ৰতো দৃষ্টি দিয়ক পৰিষদীয় চৰকাৰে মংগলিংহে ৰিপৰ্ট কাট নিউজ ক্ৰমে মৰণ ফান্দলৈ পৰিণত হৈছে এখন দলংখনৰ ওপৰেদি নিতৌ হাজাৰ হাজাৰ লোকৰ লগতে যান বাহনৰ যাতায়াত চলে হাতত জিঅটো লৈ অতি বিপদসংকুল অৱস্থাতে পাৰ কৰিবলগীয়া হয় এইখন দলঙেদি চাওঁহক আমাৰ সাংবাদিকৰ এই প্ৰতিবেদন দলং নে মৰণ ফান্দ দৃশ্য দেখি আপোনাৰ মনত নিশ্চয় এনেদৰে প্ৰশ্ন জাগিছে সম্ভাব্য দুৰ্ঘটনাৰ ভয়ত গা মন হয়তো হিয়ৰি উঠিছে কিন্তু কি হ'ব এইখন অঞ্চলৰ বিড়ম্বনা যে মৰণ ফান্দ সদৃশ দলংখনৰ ওপৰেৰে নিতৌ পাৰ হ'ব লাগে হাজাৰ বিজাৰ লোক লগতে সৰুবৰ বাহন হয় এই বেয়া সপোন ভয় লগাই এইখন দলং আছে পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা পৰিষদ সমষ্টিৰ অন্তৰ্গত কলঙাত ডংকা মকমৰ পৰা জেংখালৈ যোৱা প্ৰধান পথৰ মাজত আমলং নৈৰ ওপৰত আছে এইখন ভগ্ন কাঠৰ দলংখন যিকোনো সময়ত ভাগি পৰাৰ আশংকা স্থানীয় ৰাইজৰ আনহাতে এই দলংখনৰ শোচনীয় অৱস্থাৰ খবৰ পাই কেএছএ হামৰেন আঞ্চলিক শাখাৰ নেতৃত্ববৰ্গই 5 জুলাইত উক্ত স্থানত উপস্থিত হৈ দলংখনৰ অৱস্থা পৰিদৰ্শন কৰে ব্যক্তি জীৱনৰ বাবে ঘোৰ বিপদজনক স্থিতিত থকা দলংখন শীঘ্ৰে নিৰ্মাণ তথা মেৰামতিৰ বাবে আহ্বান তথা অনুৰোধ জনাই জিলা গড়কাপ্তানি বিভাগৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা কাৰ্যবাহী সদস্য তথা সাংসদ হৰেণ সিং বেগ সাংসদগৰাকীয়ে এই দলংখনক লৈ ৰাইজৰ অনুৰোধ কেতিয়া বাস্তৱ ৰূপায়ণ কৰে তাক অনাগত দিনতহে পৰিলক্ষিত হ'ব Udot nili kar bilu chali song pen aso bang nang linang kar ju pen ni joro piglo abang so alam clear nang li tum dolong hinu dak lu pen PW department pen tar tang thek tu ke thek long le lang pin so danger sign pula so ki pinang ji pot lama ki er ki pinang ji pota paklang kilang stala bang ki tu main itu ke focus ning ke ili tum pen te charak tok do ning ke department so ta lagi kalang ma pu stamina pini ki thang na ta bela Udot nili another point edun kang tung contract ke claim atum phan nili kening je ki jong dang kang tung ke council sorta la contract ke claim phan langchari wedat ma PWD executive engineer tum ta langchari wedat ma ningkan isi upon repairing phan ang lilo dadak a contractor man nili jong am delu sala so repairing a condition la lo ma ningkan isi ta leon e aso budian weeks along ni tum thek long jong si council sor langchari do PWD department or langchari do pote pini laso wooden bridge asor condition avide jia polo lasi non ke bang jilang ke council asor PWD department asor nangli tum kam ke claim lo pote tong se kot pen ke lang dun jia phansin nili tum lo charlia song pen tuning report piglo ডংকা মকমৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙত ভয়ানকভাৱে বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ আশাকৰ্মী নাৰ্ছৰ পিছতে চিকিৎসালয় মেডিকেল এছিষ্টেণ্টজনৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা জিলাখনৰ খেৰণী আদৰ্শ চিকিৎসালয় মাইলো স্বাস্থ্য কেন্দ্ৰ অসম গ্ৰামীণ বিকাশ বেংকৰ খেৰণী শাখা আৰু ডিক্ৰেং নামৰ এখন গাঁও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলঙতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিড-19 মহামাৰীয়ে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-19ৰ সংক্ৰমণৰ সংখ্যা সম্প্ৰতি গ্ৰামাঞ্চলতো বিয়পি পৰিছে কোভিড-19ৰ সংক্ৰমণ শেহতীয়াকৈ খেৰণী আদৰ্শ চিকিৎসালয় অধীনত কৰ্মৰত দুজনকৈ লোক ক্ৰমে অঞ্জলি টিমুংপি নামৰ এগৰাকী আশাকৰ্মীৰ লগতে মেডিকেল এছিষ্টেণ্ট নুৰুল ইছলাম আৰু মাইলো স্বাস্থ্য কেন্দ্ৰৰ কৰ্মৰত নাৰ্ছ ৰিংকু সিঙৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰিছে যাৰ পৰিপ্ৰেক্ষিতত খেৰণী আদৰ্শ চিকিৎসালয় আৰু মাইলো স্বাস্থ্য কেন্দ্ৰক এতিয়া
কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে আনহাতে অঞ্জলি টিমুংপিয়ে বসবাস কৰা ডিক্ৰেং নামৰ গাঁওখনৰ লগতে খেৰণিত অৱস্থিত অসম গ্ৰামীণ বিকাশ বেংকখনকো কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰি সম্পত্তি প্ৰৱেশ প্ৰস্থান বন্ধ কৰিছে প্ৰশাসনে উল্লেখযোগ্য যে আশাকৰ্মীগৰাকীয়ে যোৱা কেইবাদিন ধৰি অসম গ্ৰামীণ বিকাশ বেংকত সঘনে অহা যোৱা কৰা বুলি প্ৰকাশ হোৱাত উক্ত বেংকটো কণ্টেইনমেণ্ট জোনত অন্তৰ্ভুক্ত হৈ পৰিছে মুঠৰ ওপৰত বৃহত্তৰ খেৰণি অঞ্চলত ইতিমধ্যে দুখনকৈ চিকিৎসালয় এটা বেংক আৰু এখন গাঁও চিল অৰ্থাৎ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ৱেষ্ট কাৰ্বি আংলং জিলাৰ এতিয়ালৈকে আমি ধৰি লওক 92 জনৰ কৰোনা কোভিড-19 পজিটিভ পোৱা গৈছিলে কিন্তু ভাল খবৰ যে তেওঁলোক সম্পূৰ্ণ সুস্থ হৈ আকৌ আমাৰ জিলালৈ ঘূৰি আহিছে ডিফু মেডিকেল কলেজ হস্পিটেল হওক গুৱাহাটী হওক কিন্তু অলপ আগতে আমাৰ হামলেন চিভিল হস্পিটেলৰ ছুপাৰিনটেণ্ডেণ্ট মানে কোভিড-19 নডেল অফিচাৰ ডাক্তৰ জেকলিন টেনান্টিয়ে মোক জনাইছে যে আৰু দুটা মাত্ৰ পজিটিভ ৰিজাল্ট আহিছে আমাৰ এগৰাকী আশা কৰ্মী অঞ্জলি টিমুংপি আৰু আনগৰাকী ষ্টাফ নাৰ্ছ ৰিংকু কুমাৰী সিং তেওঁ খেৰণিৰ মাইলু সাব হস্পিটেলৰ কৰ্মী হয় ষ্টাফ নাৰ্ছ হয় এতিয়া আমি সেই দুগৰাকীক আমাৰ যি নিয়ম আছে সেইমতে গাড়ীত পঠিয়াই দিয়া হ'ব ডিফু মেডিকেল হস্পিটেললৈ আমি আশা কৰিছোঁ আৰু তেওঁলোকো সোনকালে সুস্থ হৈ আহিব আৰু বৰ্তমান আমাৰ ৱেষ্ট কাৰ্বি আংলং জিলাত আমি সকলো হেল্থ অফিচিয়েল প্ৰশাসন সকলোৱে দিনে ৰাতে ব্যস্ত আছোঁ আমি কোভিড-19 প্ৰতিৰোধৰ বাবে ধন্যবাদ বৈঠালাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ সময় দিছোঁ বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া দুখ তথা বিষাদৰ মাজতো আনন্দৰে জীৱন প্ৰতিটো সময় অতিবাহিত কৰিব পৰাটো ব্যক্তি জীয়াই থকাৰ এটা আৰ্ট বা শিল্প কিন্তু যিয়ে এই আনন্দৰ পৰা নিজকে নিলগাই ৰাখে তেওঁ ভালদৰে আনন্দ উপভোগ কৰিব নোৱাৰে দুখ তথা বিষাদৰ মাজতো আনন্দৰে জীৱনৰ প্ৰতিটো সময় অতিবাহিত কৰিব পৰাটো ব্যক্তি জীয়াই থকাৰ এটা আৰ্ট বা শিল্প কিন্তু যিয়ে এই আনন্দৰ পৰা নিজকে নিলগাই ৰাখে তেওঁ ভালদৰে আনন্দ উপভোগ কৰিব নোৱাৰে ইফালে চৌদিশ কৰোনাৰ আতংকত ত্ৰাহিমাম বিশ্ব তাৰে মাজতে পশ্চিম কাৰ্বি আংলঙৰ সাতগাঁও নিবাসী খনসিং কামচা নামৰ এজন লোকে নিজৰ 50 বছৰ পূৰ্তি উপলক্ষে
উপজা দিন আনুষ্ঠানিকভাৱে পালন কৰি সমস্যাৰ মাজতো মনক জীৱন্ত ৰখাৰ নিৰ্দেশন দেখুৱালে ক্ৰামচাই নিজৰ অন্তৰংগ বন্ধু বান্ধৱী তথা আত্মীয়ক লৈ পালন কৰে উপজা দিনৰ কাৰ্বি পৰম্পৰাগত ৰীতি মতে পুৰোহিতক হতুৱাই কুকুৰা কাটি পূজা কৰি মংগল চোৱালে আহিবলগীয়া সময়ৰ বাবে মংগল তথা শুভ দিনৰ কামনা কৰি তাৰ পিছত উপজা দিনত ভাগ লোৱা আটাইৰে সতে খালে এসাঁজ প্ৰীতি ভোজ আমাৰ কাট নিউজৰ তৰফৰ পৰাও ক্ৰামচাৰ 50 বছৰীয়া উপজা দিনৰ উপলক্ষে যাচিছো অনেক প্ৰীতি আৰু শুভ কামনা Calon ponji funding city pini calon pono pasalang li sosial akan kami iklan pon kon akan pe kami tu in future kan sur ponji fan sosial fan kemaka kon tado ben alang li from son of room pas kami alang li bahaca pensi from son of room hang kami alang li MC patek omong apen ini sosial akan malang li kang ajak tin pe iklan pon si pini ok isanvet pusta anisanvet pusitame alang li domrap kime jepo jepi kime lapen kadowe cetong rapsar pen chorap ji phansi alang apon lo laso chopini talon nulong lo laso bansi alang li arnama hirjum tame pedap celang pon lo laso arnama hirjume chohang pon sitame mesen pen akan pareprat langsung si dolo নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত ডিফু পৌৰসভাৰ 5 নম্বৰ ৱাৰ্ডৰ লুৰলাংছৰ 4খন গাঁও সহজতে চিহ্নিত কৰিব পৰাকৈ স্থাপন কৰা হয় স্তম্ভ জিৰ্জাৰ আকলাম লক্ষীমন মন্দিৰকে ধৰি 4খন গাঁৱৰ বাবে স্তম্ভ স্থাপন কাৰ্য দেওবাৰে সম্পন্ন কৰা হয় কাৰ্বি আংলঙৰ লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত ডিফু পৌৰসভাৰ 5 নম্বৰ ৱাৰ্ডৰ লুৰলাংছৰ 4খন গাঁও সহজতে চিহ্নিত কৰিব পৰাকৈ স্থাপন কৰা হয় স্তম্ভ জিৰ্জাৰ আকলাম লক্ষীমন মন্দিৰকে ধৰি 4খন গাঁৱৰ বাবে স্তম্ভ স্থাপনৰ কাৰ্য দেওবাৰে সম্পন্ন কৰে স্তম্ভ স্থাপন কাৰ্য চৰকাৰী গাঁওবুঢ়া লংকি টিমুঙৰ উপস্থিতিত সম্পন্ন হয় কাৰ্যসূচীত জিৰ্জাৰ আকলামৰ গাঁওবুঢ়া উত্তম ৰংপি বংৰুং গাঁৱৰ গাঁওবুঢ়া ৱেলছন বংৰুং গাঁওবুঢ়া বুদ্ধ তাৰ আদিকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে লগতে উপস্থিত থাকে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল পেনকাংথেৰিয়া আসাবু আসই রিয়াং বং নিতুম রংফলি বালিরামরং লাপেন Jerjarapam lapen Derson bong rumarong lapen along lang sorong nitum sari hima mate boundary kine naso pilar kachi som mate mo piajir giding ta chihuri redeji mane charbu redeji fansi nitum boundary ji thiklo mojir giding fansi nitum dak rong Mane SGB sar tumpen kami dak citong lo nasi rong area kami rong ahoy kami pilar ci pani tum non dak tum ci bom lo nasi monon fi kami mane ci kicitan mane mo mane ci didak sai sui si pan silahai si nasi tum non na sorkari sorkaman tumpen kami citak kicit long le area tak citak lo meta ci bonai lo apa ini ke la pilar ta chi নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ